Hello guys, welcome to back my YouTube channel. মৃন্ময় গোলাঘাট ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই এটা আজি ডিব্ৰুগড় জিলাৰ কানখোৱা গাঁৱত ৰায়দণ্ডিয়া দল চাবলৈ গৈ আছো। আপোনালোককো লগতে দেখুৱাম, চাই যাওক আপোনালোকে যিমানখিনি পাওঁ কৈ যাম। এয়া সাইনবোৰ্ড মাৰি থৈছে, নিয়ম কিছুমান আছে, সেই সাইনবোৰ্ডখন সেইভাৱে মাৰি থৈছে, নিয়মখিনি পালন কৰে যাতে সকলোৱে। এয়া মই এতিয়া ৰায়দণ্ডিয়া দলটোলৈ ভিতৰলৈ সোমাই গৈছো, আপোনালোকক দেখুৱাই যাম। অৱশ্যে বন্ধ আছে, এইটো কিছু টাইম আছে, সেই টাইমটো মতে খোলা থাকে। তাত তেতিয়া লগ পোৱা নগ'ল কাকো, নহ'লে মই টাইমটো জানি পেলাই আপোনালোকক জনালোহেঁতেন কেতিয়া খোলে। এই দলটো দেখিছে, সম্পূৰ্ণ ইটাৰে নিৰ্মিত এটা দল, যিটো দল প্ৰমত্ত সিংহৰ দিনতেই মানে নিৰ্মাণ কৰা হৈছিল। প্ৰমত্ত সিংহ ৰাজত্বকালত যেতিয়া নিৰ্মাণ কৰা হৈছিল এই দলটো তেতিয়া 1746 চনৰ পৰা আৰু 1751 চনলৈকে নিৰ্মাণ কৰা হৈছিল। তেতিয়া মানে 1751 চনত তেতিয়া এইটো নিৰ্মাণ কৰি শেষ হৈছিল। এই দলটো যেতিয়া নিৰ্মাণ কৰিছিলে 8কোণীয়া ভেটিৰ ওপৰত প্ৰতিষ্ঠিত আছিল দলটো। এয়া দেখিছে, ভিতৰত তলা মৰা আছে, খালি মই সোমাব নোৱাৰিলোঁ, সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ, দেখাই গৈছোঁ। ওপৰৰ যি মূলটো ভুজিয়া শিখৰটো 8টা অংগৰ শীৰ্ষৰে চাৰিওফালে আৱৰি আছে। এয়া দেখিছে, এই কাষতে এটা পুখুৰী আছে, এই পুখুৰীটো দেখিছে পানী ভৰ্তি হৈ আছে বাৰু। পুখুৰীটো ডাঙৰেই অলপ, এয়া দেখিছে, পিছ চাইডটো দেখুৱাইছোঁ অলপ। আপোনালোকেও কানখোৱা গাঁৱলৈ আহিলে এই মন্দিৰটো এপাক চাই যাব। মই যিখিনি মানে অলপ পাৰোঁ মানে জানিছোঁ, মানে চাইনবোৰ্ড এখনত পাইছিলোঁ, সেইখিনি মই আপোনালোকক কৈ গৈছোঁ। গতিকে ময়ো এই মন্দিৰটো অৱগত নহয় আৰু ভালদৰে জানিবলৈও মানে কাকো লগ পোৱা নগ'ল, সেয়ে অলপ মানে যেনেকৈ পাইছোঁ দেখুৱাই গৈছোঁ আপোনালোকক। এই মন্দিৰটো উষ্ণতা হৈছে 12.80 মিটাৰ। দেখিছে আপোনালোকে, এয়া কাষে কাষে কীৰ্তিচিহ্নবিলাক অংকন কৰি থোৱা আছে। ইয়াৰ বাউণ্ডেৰীটো যিটো মানে চাৰিওকাষ ইমান সুন্দৰ পৰিৱেশ, মানে তাত মানে চাফ চিকুণ মানে পূৰা ৰাখিছে, অকণো লেতেৰা হ'বলৈ দিয়া নাই। এইখন হৈছে গেটখন, যিখন গেট আমি প্ৰথমতে পাই গৈছিলোঁ। মানে দেখিছে গেটখনো কি ধুনীয়াকৈ সুন্দৰভাৱে নিৰ্মাণ কৰিছে। কাষতে এইখন বৰ শৰাই দুখন বনাই থোৱা আছে। ইয়াৰ ৰাস্তাৰ কাষে কাষে কি সুন্দৰ মানে গছ গছনি পুলি ৰুই থৈছে। আপোনালোকক এইখনকে দেখুৱাব পাই মই ভাল লাগিলে। লগত ভাইটি আহিছে মোৰ লগত বটল চাবলৈ, কিবা ক'ব ভাইটিয়ে? ভালেই দাদাটো লগ পাই আমাৰ ইয়াত থাকিব আহিছে থিয়েটাৰ চাবলৈ, এনেকৈ আহিছোঁ আৰু ঘূৰিবলৈ। আজি শেষ নিশা ওচৰতে আছিলে মন্দিৰটো, আমি চাবলৈ আহিলোঁ। এই বিলখনত হেনো মাছ ধৰা উৎসৱো পাতে সিহঁতে সকলোৱে, গাঁৱৰ মানুহবিলাকে।
জেগাটুকুৰাৰ নাম হৈছে কলাইখোৱা গাঁও। আমি এতিয়া ওচৰতে এখন দলং বনাই আছে, সেই দলংখন চাবলৈ গৈ আছোঁ। মন্দিৰটো দেখা গ'ল, মন্দিৰটো চাই এতিয়া দলংখন চাবলৈ গৈ আছোঁ আমি। এয়া দলং চাই আহিলোঁগৈ আমি এতিয়া ৰুমলৈ আহি আছোঁ। গতিকে এতিয়া যিহেতু দেৰি হ'ল সেইবাবে আমি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই সকলোকে।